আহিছো দেশৰ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ অতিকৈ জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো পিএম কিষানৰ 19 নম্বৰ কিস্তি লাভ কৰিব ফেব্ৰুৱাৰী মাহতে পুনে সোমাব কৃষকৰ একাউণ্টত ধনৰাশি এতিয়াই কৰি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কাম কিয়নো 19 নম্বৰ কিস্তিৰ ধন তেতিয়াহে আপোনাৰ একাউণ্টত সোমাব আৰু যদি এই কামসমূহ নকৰে বঞ্চিত হ'ব পাৰে আপুনি পিএম কিষানৰ 19 নম্বৰ কিস্তি লাভৰ পৰা আজিয়েই কৰি লওক এইকেইটা কাম পলম নকৰিব কিয়নো ফেব্ৰুৱাৰী মাহলৈ বেছি দিন নাই আৰু আজি 20 জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই যদি আপুনি আপোনাৰ পিএম কিষানৰ যি তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ KYC আপডেট কৰিব লাগে KYC আপডেট নকৰিলে কিন্তু আপুনি বিপদত পৰিব আপোনাৰ সমীপৰ গ্ৰাহক সেৱা কেন্দ্ৰ অৰ্থাৎ CSC চেণ্টাৰ যি আছে CSC লৈ গৈ কাস্টমাৰ সাৰ্ভিস চেণ্টাৰলৈ গৈ আপুনি KYC আপডেট কৰিব পাৰিব অন্যথা আপুনি ঘৰতে বহিয়ে আপডেট কৰিব পাৰিব পিএম কিষানৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in এই ৱেবছাইটলৈ গৈ আপুনি আপডেট কৰিব পাৰিব বেংক একাউণ্টৰ ডিবিটি খুলি ৰাখিব পিএম কিষানৰ হিতাধিকাৰীসকলে আপোনাৰ কৃষি ভূমিৰ প্ৰমাণপত্ৰ ভালদৰে পৰীক্ষা কৰাটো এক বাধ্যতামূলক কৰি দিয়া হৈছে আপোনালোকে এতিয়াই কৃষি ভূমি পৰীক্ষা কৰক চক্ৰ বিষয় কাৰ্যালয়ত গৈ আজিয়েই কৰক কৃষি ভূমিৰ প্ৰমাণপত্ৰ পৰীক্ষণ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক যদি কৰা নাই তেনেহলে এতিয়াই কৰক সবিশেষ জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে হেল্পলাইন নম্বৰত ইতিমধ্যে অফিচিয়েল হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 155261011243 00606 এই নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰে আমি জনাই আছো এটা অত্যন্ত জৰুৰী খবৰ কোভিডকালীন সময়ছোৱাত দেশৰ কোটি কোটি কৃষকসকলক লাভান্বিত কৰিবলৈ দেশৰ জনতাক লাভান্বিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে এই অভিলাষী আঁচনি ৰূপায়ণ কৰিছিল এয়া হৈছে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনি কিন্তু এই আঁচনিৰ ভুৱা হিতাধিকাৰী ওলাইছে ভুৱা নথিপত্ৰ দি বহু লোকে এই আঁচনিৰ ধন আত্মসাৎ কৰিছে বুলি ক'ব লাগিব একাংশ হিতাধিকাৰীৰ পৰা ধন লৈ বা এই আঁচনিৰ তালিকাত নাম সোমোৱাই দিম বুলি কৈ বহু লোকৰ পৰা ধন লৈছে একাংশ দালালে বুলি ক'ব লাগিব আৰু তাৰ পিছতেই যেন হস্তম হৈছে প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে কেৱল অসমেই নহয় দেশৰ ভিন ৰাজ্যত এই ভুৱা হিতাধিকাৰী বা যিসকল লোকে ধন লৈ ভুৱা নথিপত্ৰ লৈ আচলতে বহু লোকৰ নাম এই তালিকাত সোমাই দিছে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে তাক লৈ কিন্তু প্ৰশাসন হস্তম হৈছে তাৰ বাবে এতিয়া 19 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ কিন্তু বহু লোক বঞ্চিত হ'ব এই 19 নম্বৰ কিস্তি লাভৰ পৰা কিন্তু এই ধনৰাশি আপোনাৰ একাউণ্টত যদি পুনে সোমাব লাগে ফেব্ৰুৱাৰী মাহত যেহেতু সোমাব তাৰ পূৰ্বে কিন্তু আপুনি এইকেইটা কাম কৰিবই লাগিব ফেব্ৰুৱাৰী মাহতে যেহেতু দেশৰ কোটি কোটি জনতাৰ একাউণ্টত সোমাব মোদী চৰকাৰৰ ধন পাবলৈ কৰিব লাগিব আপোনালোকে কেইবাটাও জৰুৰী কাম চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাব লাগিব কিয়নো আপোনাৰ যি কৃষি ভূমি আছে সেই কৃষি ভূমি আপুনি পুনৰ পৰীক্ষণ এটা কৰি লওক কিয়নো পুনৰ পৰীক্ষণ বাধ্যতামূলক কৰি দিয়া হৈছে আৰু আপোনালোকে যদি কিবা অভাৱ অভিযোগ আছে আপোনালোকে সহায় বিচাৰিছে তেনেহলে 155261011243 00606 এই দুটাকৈ নম্বৰ ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে এই নম্বৰটোত ফোন কৰিলেও জানিব পাৰিব সবিশেষ আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ফেব্ৰুৱাৰী মাহতেই যেহেতু পাব প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰতি বছৰে আচলতে এনেধৰণে কেইবাটাও কিস্তি হিচাপে 6000 টকাকৈ একাউণ্টত সোমাই কৃষকসকলৰ একাউণ্টত সোমাই প্ৰতি বছৰে 3টা কিস্তি সোমাই আৰু 19 নম্বৰ কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহতে সোমাব আৰু 18 নম্বৰ কিস্তিৰ ধন যেহেতু অক্টোবৰ মাহত 2024 বৰ্ষৰ অক্টোবৰ মাহত লাভ কৰিছিল দেশৰ জনতাই কিন্তু এই মুহূৰ্তত জনাই আছো 19 নম্বৰ কিস্তি লাভৰ ক্ষেত্ৰত আপোনালোক বঞ্চিত হ'ব পাৰে KYC যদি আপডেট নকৰে KYC ফেব্ৰুৱাৰী মাহৰ পূৰ্বে আপোনালোকে আপডেট কৰি লওক আপোনাৰ ঘৰৰ সমীপৰ বা আপুনি যি স্থানত আছে সেই স্থানৰ সমীপৰ CSC লৈ গৈ বা গ্ৰাহক সেৱা কেন্দ্ৰলৈ গৈ আপুনি আপডেট কৰিব পাৰিব বা আপুনি ঘৰতেই বহি কৰিব পাৰিব KYC আপডেট আপোনাৰ যদি ল্যাপটপ আছে মোবাইল আছে তেনেহলে পিএম কিষানৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in এই ৱেবছাইটত লগইন কৰিব আৰু লগইন কৰিয়েই তাত KYC এটা অপচন পাব আৰু KYCত আপুনি আপোনাৰ যি নথিপত্ৰ তেওঁলোকে বিচাৰে তাত আপুনি আপডেট কৰিব পাৰিব লগতে আপোনাৰ মাটি বাৰী প্ৰমাণপত্ৰ ভালদৰে পৰীক্ষা কৰাটো বাধ্যতামূলক দেৰি নকৰিব যেহেতু আহি আছে ফেব্ৰুৱাৰী মাহ আজি 20 তাৰিখ গ'ল আজি জানুৱাৰী 20 তাৰিখ আৰু আজি আসলতে এই সমূহ কাম কৰিলক বেংক একাউণ্টৰ সৈতে যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাই তেনেহলে এটিআই কৰক বাধ্যতামূলক যেহেতু কৰি দিয়া হৈছে চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ গৈ এটিআই কৰক
আপোনাৰ কৃষিভূমিৰ নথি পৰীক্ষণ কৃষিভূমিৰ যি প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰ পৰীক্ষণ কৰক ইতিমধ্যে আমি পূৰ্বেও জনাইছো বিতং তথ্যত বাতৰি সবিস্তাৰে আমি প্ৰকাশ কৰিছিলো যে এই ভুৱা হিতাধিকাৰীৰ তালিকা বা যিসকল লোকে একাংশ জনতাৰ পৰা ধন লৈ আসলতে তালিকাত নাম হুমুৱাই দিম বুলি কৈছিল সেই লোকসকলৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসন হস্তম হৈছে ইজনৰ পিছত সিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে হাতত তালিকা আহি পৰিছে আৰক্ষী আৰু তাৰ বাবে বহু লোক বঞ্চিত হ'ব এইবাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি 19 নম্বৰ কিস্তি লাভৰ পৰা কেকে আপোনালোকে পলম নকৰিব যি কেইটা কাম কৰিবলগীয়া আছে বা আপোনাৰ ৰৈ যোৱা কামসমূহ এতিয়াই কৰক আজিই কৰি লওক ই-KYC অত্যন্ত জৰুৰী কাম এই ই-KYC এতিয়াই আপডেট কৰি লওক অন্যথা আপুনি বঞ্চিত হ'ব এই ধন লাভৰ পৰা আপুনি যদি কৰিব নোৱাৰে pmkisan.gov.in এই ৱেবছাইটত গৈ আপুনি ঘৰতে কৰিব পাৰিব যদি নোৱাৰে তেনেহলে গ্ৰাহক সেৱা কেন্দ্ৰলৈ গৈ আপুনি আপডেট কৰিব পাৰিব আধাৰ কাৰ্ডখন যেটো বৰ্তমান অত্যন্ত প্ৰয়োজনীয় নথি আৰু এই আধাৰ কাৰ্ডখন যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক নাই তেনেহলে এতিয়াই কৰি লওক লিংক আৰু 15526111124300606 এই দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে অভাৱ অভিযোগ থাকিলে এই দুটা নম্বৰত ফোন কৰি আপোনালোকে জানিব পাৰিব সবিশেষ